এইখন হৈছে খণ্ডগিৰি আৰু নেক্সট এইখন আছে, এইখন হৈছে উদয়গিৰি। নমস্কাৰ, আজি ছেকেণ্ড ডে আমাৰ টুৰ আছে ট্ৰেভেল এজেঞ্চিৰ পৰা, গতিকে তালৈকে যাই আছোঁ। জগন্নাথক প্ৰণাম জনাই কিনে তালৈকে যাওঁ। আহি পালোঁ আমি ট্ৰেভেল এজেঞ্চিৰ মানে এই ঠাইখিনি। ইয়াৰ পৰা মানে আমাৰ যাত্ৰাটো আৰম্ভ হ'ব। আৰু এই বাছবোৰ চাওক, মানে কিমানবোৰ বাছ মানে হিচাপ নাই আৰু প্ৰায় 100ৰ ওপৰত আছে। এই ট্ৰেভেল এজেঞ্চিবোৰত মানে 2দিনীয়া টুৰ থাকে, তাৰে আমি এদিনে লৈছোঁ। আৰু এই এদিনত মানে আমাক 5টা ঠাইত ফুৰাব লৈ যাব। আৰু আপোনালোকক দেখাব চেষ্টা কৰিম এই 5টা ঠাইত ক'ত ক'ত যাওঁ। বলক এতিয়া মোৰ ছিটটোত বহি লওঁ ৰ'ব, মোৰ ছিটটোৱে বিচাৰি পোৱা নাই দেখোন, চাই লওঁ ৰ'ব আগতে। মোৰ ছিটত ধুনীয়াকৈ বহি লৈ এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম ইয়াৰে ঠাইবোৰ। চাই থাকক। আৰু এটা কথা চাওকচোন, এই প্লাষ্টিকে গোটেই আমাৰ পৃথিৱীখন শেষ কৰি দিলাকে। মানে ইমান ধুনীয়া এই এটা ফৰেষ্ট এৰিয়া, ইয়াতে গোটেই প্লাষ্টিকেদি ভৰি আছে গোটেই চাওকচোন। আৰু এয়া আজিৰ আমাৰ বাছখনৰ এখেত হৈছে গাইড। তেখেতে কিছুমান নিয়ম বুজাই দি আছে আৰু ধৰি লওক কিমান টাইমৰ ভিতৰত আমি সেই বস্তুখিনি চাই কিনে গুচি আহিব লাগিব। সেই সিমানখিনি টাইমৰ ভিতৰত মানে টাইমখিনি মেনেজ কৰি চলিব লাগিব আৰু মানে নহ'লে আমি 5টা যি ঠাই আছে আমি সেই ঠাইখিনি মানে চাবই নাপাম। আৰু যি আমাৰ এণ্ট্ৰি ফিজ লয়, মানে ধৰি লওক আমি যদি নন্দন কাননত যাওঁ বা আমি যদি কোনাৰ্ক ছান টেম্পলত যাওঁ, তেতিয়াহ'লে মানে টিকট কাটিব লাগে তাতে। সেই টিকট কটা পইচাটো তেখেতে আগতে লৈ লয়, মানে পাৰ পাৰ্চন 180 টকা তেখেতক আগতে পে' কৰি দিব লাগে, যাতে তেখেতে টিকটটো আগতে কাটি থয়। আমি মানে ৰখি থাকিব নালাগে আৰু মানে লাইন পাতি মানে ৰখিব লাগে যে টিকট কাটোতে। আমি সেই টিকট কটা সময়খিনি মানে বাচি যায় আমাৰ। यहाँ पर पानी के अंदर जाने के लिए बिल्कुल भी कोशिश मत कीजिएगा, क्योंकि यहाँ पर चोरा बालू का खतरा रहता है। चोरा बालू समझ में आता है? ऊपर रहता है बालू, नीचे रहता है उसको कहते हैं दलदल। जो रेत में होता है उसको कहते हैं चोरा बालू। ये खास तो पानी के अंदर मिलता है, सभी जगह नहीं मिलता, लेकिन कहाँ मिलता है पता नहीं चलता। चंद्रभागा पार्किंग के पास এতিয়া পাই গ'লোঁ আমি আমাৰ ফাৰ্ষ্ট স্পট, টুৰিষ্টৰ ফাৰ্ষ্ট স্পট চন্দ্ৰভাগা বীচ। আৰু এয়া চাই লওক চন্দ্ৰভাগা বীচৰ পৰিৱেশ। আৰু মানে পুৱা সময় আমি প্ৰায় 8টা বজাত এই চন্দ্ৰভাগা বীচ পাই গ'লোঁ। আৰু ইমান ধুনীয়া লাগছে, মানে ধুনীয়া সাগৰৰ পৰা বতাহ আহি আছে, ধুনীয়া ছোৱালীও দেখা পালোঁ, ধুনীয়া ভাল লাগি গৈছে একদম। আৰু এয়া চাওক, এয়া হৈছে চন্দ্ৰভাগা বীচৰ মানে পৰিৱেশ। এই চন্দ্ৰভাগা বীচত আহি কিনে এটা কথা গম পালোঁ, মানে বাকী যেনে ধৰি লওক পুৰী গল্ডেন বীচ, বাকী এনেকুৱা বীচ বহুত আছে, সেই বীচবোৰত মানে বস্তুৰ দামবোৰ মানে বহুত বেছি। চন্দ্ৰভাগা বীচত কিন্তু বস্তুৰ দামবোৰ কম। চন্দ্ৰভাগা বীচ পৰিৱেশটো চাই লওক। এয়া চন্দ্ৰভাগা বীচ, আমাৰ ফাৰ্ষ্ট স্পট। এয়া আমাৰ টুৰৰ প্ৰথম, তাৰমানে এইটো টুৰ প্ৰথম পইণ্ট। এইটোত আমি প্ৰথম প্ৰৱেশ কৰিলোঁ। ইয়াত 15 মিনিট সময় দিয়ে, গতিকে ইয়াত আমি এই 15 মিনিট চাই পেলাই আকৌ গাড়ীত উঠিব লাগিব। আপোনালোকেও কেতিয়াবা আহিলে ইয়াত মানে উপভোগ কৰিব পাৰিব। পানীত নামিবৰ ইচ্ছা আছিল বাৰু, নদী দেখিলেই পানীত নামিব ইচ্ছা যায়, তাতে আৰু সাগৰ, কিন্তু উপায় নাই, 15 মিনিট সময় দিছে। আজি ইয়াতে আহিহে মই সময়ৰ মূল্যখিনি ভালকৈ বুজি পাইছোঁ। আৰু ইয়াতে মানে এইবিলাক স্পীড বোট, মটৰ বোট কিবা কিবি এইবিলাক আছে, আৰু এইবিলাক ATV এইবিলাক চলাব পাৰে। পাৰ পাৰ্চন 300 টকাকৈ লয়। আমাৰ চন্দ্ৰভাগা বীচৰ ফাৰ্ষ্ট পইণ্ট কমপ্লিট হ'ল। এবাৰ আমি যাম আমাৰ নেক্সট পইণ্ট, মানে ছেকেণ্ড পইণ্ট আমাৰ। আৰু আমি আমাৰ টুৰৰ ছেকেণ্ড পইণ্টত সোমোৱাৰ আগত মানে ইয়াতে হোটেলত মানে কিবা কিবি খাই ল'ব লাগিব। মানে আমি আৰু বাকীকেইটা ঠাইত মানে আমি হোটেল নাপাম, গতিকে ইয়াতে আমি কিবা কিবি অৰ্ডাৰ দি কিনে আমি ছেকেণ্ড পইণ্টত সোমাম। আৰু আজি আমাৰ এই ছেকেণ্ড পইণ্ট, মানে টুৰৰ আমাৰ ছেকেণ্ড পইণ্ট হ'ল আমাৰ কোনাৰ্ক ছান টেম্পল। বলক ৱৰ্ল্ড লাৰ্জেষ্ট ছান টেম্পল যিহেতু আমাৰ ইণ্ডিয়াতে আছে, তাৰ অলপমান চাই আহোঁ। এয়া চাওক আমাৰ ছেকেণ্ড পইণ্ট, ভিউ পইণ্ট কোনাৰ্ক সূৰ্য মন্দিৰ। এইটো আমাৰ জগন্নাথ পৰিবাৰৰ গোটেইখিনি এখন বাছত অহা গোটেই সেই টিমটো। আৰু ইয়াতে ভিতৰত সোমাবলৈ কিবা 110 টকা চাগে টিকেটত, এনেকুৱা টিকেট লয়। আমাৰ মানে গাইডজনে টিকেট আগতে কাটি থৈ দিছে, গতিকে সেই টিকেট লৈ কিনে আমি ভিতৰত সোমাই আহিলোঁ। আৰু মানে এইটো যিহেতু এটা হিষ্টৰিকেল প্লেচ হয়, এই কোনাৰ্ক ছান টেম্পল, গতিকে ইয়াৰ বিষয়ে বুজাই দিবলৈ আমাৰ বাছৰ গাইডগৰাকীয়ে আমাক এগৰাকী আৰ্কিটেক্ট দি দিছে, যাতে ভালদৰে বুজাই দিব পাৰে। কোনাৰ্ক ছান টেম্পলৰ বিষয়ে আপোনালোকে জানিবলগীয়া বহুখিনি কথাই থাকি যায়, গতিকে এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। সেইবাবে ভাবিলোঁ কোনাৰ্ক ছান টেম্পলৰ বিষয়ে বেলেগকৈ এটি ভিডিঅ' বনাওঁ। এতিয়া যাই আছোঁ আমি কোনাৰ্ক ছান টেম্পলৰ পৰা আমাৰ তৃতীয় পইণ্ট লিংগৰাজ টেম্পল। ছান টেম্পল আৰু লিংগৰাজ টেম্পলৰ মাজৰ ডিষ্টেঞ্চ হৈছে প্ৰায় 60 কিলোমিটাৰ। আৰু এই সময়খিনিত বাছৰ গাইডগৰাকীয়ে আমাক মানে উঠাই লৈ গ'ল বিহু ডান্স কৰিবৰ কাৰণে। মোক মানে অলপ সময়ৰ কাৰণে তেওঁৰ মোবাইলটো দিছিল, মানে গান বজাবৰ কাৰণে দিছিল। আৰু তেখেতৰ মোবাইলত চালোঁ যে মানে গোটেই অসমীয়া বিহু গান আৰু অসমীয়া গানে মানে ভৰ্তি হৈ আছে প্লে লিষ্ট। তেখেতে মানে ডেইলি অসমীয়া যাত্ৰীৰ লগত মানে লগ হৈয়ে থাকে ন, মানে
অসমীয়া যাত্ৰীৰ লগত ডেন্স কৰা, কথা পতা, অসমীয়া ভাষাও অলপ চলপ দুটা এটা কথা জানেই তেখেতে। আমি কোনাক চাৰ টেমুলতে অলপ কিবা কিবি খাই ল'লোঁ, খাই লৈ কিনে আমি আহিলোঁ তৃতীয় 3 নম্বৰ পইণ্টত। এইটো হৈছে বাবা লিংগৰাজ মহাৰাজৰ মন্দিৰ। এইজন দাদা অসমৰে হয়, এইজন ক'ৰ হয় আপুনি? মৰিগাঁও কি নাম দাদা? প্ৰহ্লাদ নাথ। অঁ প্ৰহ্লাদ নাথ হয় এখেতৰ নাম। আচলতে মই মৰিগাঁৱত থাকোঁৱে, এনে ছেণ্ট ফ্ৰান্সিস্কোত জন্ম হৈছিল মোৰ। জমনি বহুত কৰে দাদাই, আৰু গান চানো বহুত গাইছিল ধুনীয়া। তো বলক যাওঁ। আগতে এগিলাচ চৰ্বত খাই লওঁ ৰ'ব, মানে পেট গা চা অলপমান ঠাণ্ডা কৰি লওঁ। মানে অসমততো ইমান এইখিনি টাইমততো পূৰা ঠাণ্ডাই, কিন্তু ইয়াতে কিন্তু ইমান গৰম, মানে কাপোৰ চাপোৰ নোহোৱাকৈ শুই থাকিব পাৰি। মানে উৰা কাপোৰৰ কথা কৈছোঁ দেই, বেলেগ ভাবি নাথাকিব আৰু। এইখিনি সময়ততো অসমত দিনত গৰম হ'লেও মানে ৰাতি কাপোৰ উঠবই লাগিব শোৱা টাইমত, কিন্তু ইয়াতে মানে নালগে, বিন্দাছ শুই থাকিলে হ'ল। লিংগৰাজ টেম্পলৰ ইয়াতে টোটেল 108টা মন্দিৰ আছে। এইবিলাক চব এইটো পুখুৰীৰ পাৰে এইকেইটা গোটেই মন্দিৰ। ভাৰতবৰ্ষৰ উৰিষ্যা জিলাৰ ৰাজধানী ভুৱনেশ্বৰ, আৰু ভুৱনেশ্বৰৰ আটাইতকৈ ডাঙৰ আৰু প্ৰাচীনতম মন্দিৰটোৱে হৈছে লিংগৰাজ মন্দিৰ। মেইন মন্দিৰটো দেখাই দিওঁ। মেইন মন্দিৰ হৈছে এইটো হৈছে মেইন মন্দিৰ। ইয়াৰে মেইন মন্দিৰটো 180 ফুট ওখ, আৰু এই মন্দিৰটোক হৰিহৰ মন্দিৰ বুলিও কোৱা হয়, কাৰণ হৰি মানে হৈছে বিষ্ণু আৰু হৰ মানে হৈছে মহাদেৱ। বিষ্ণু আৰু মহাদেৱ দুয়োজনকে এই মন্দিৰটোত পূজা কৰা হয়। লিংগৰাজ মন্দিৰৰ এই বাহিৰত আছোঁ আৰু এইখিনি বাহিৰত, মানে কি ক'ম আৰু পৰিৱেশটো ইমান ধুনীয়া লাগে, মানে যাবৰ মনে নাযায়। চাই লওকচোন। মই বৰ্তমান লিংগৰাজ মন্দিৰৰ বাহিৰত আছোঁ, কাৰণ ভিতৰত যাবৰ বাবে বহুত ভক্তৰ ভিৰ লাগি আছে, পূৰা লাইন পাতি আছে, আৰু আমাৰ সময় এনেও কম, তাৰ বাবে ভিতৰত নাযাওঁ আৰু বাহিৰৰ পৰাই দেখাই দিছোঁ আৰু প্ৰভুক ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। এই মন্দিৰটো 7ম শতিকাত ৰজা যযাতি কেচাৰীয়ে নিৰ্মাণ কৰিছিল, আৰু 11 শতিকাত মন্দিৰৰ কাম সম্পূৰ্ণ কৰি ভক্তৰ বাবে মুকলি কৰি দিছিল। জগন্নাথ মন্দিৰৰ নিচিনা এই মন্দিৰটো প্ৰায় দেখিবলৈ একেই প্ৰায়। ইয়াতেও 4টা ভাগ আছে। বিমান মানে হৈছে মুখ্য মন্দিৰ, তাৰপিছত হৈছে মুখশালা, আৰু নেক্সট হৈছে আপোনাৰ নাট্য মন্দিৰ, আৰু তাৰপিছত হৈছে ভোগ মণ্ডপ। মানে 4টা ভাগত এই মন্দিৰটো বিভক্ত হৈ আছে, আৰু ভিতৰত সৰু সৰু মন্দিৰ আছে। ইয়াত চাওক, এইটো মানে ভিউ পইণ্ট হয়। ইয়াৰ পৰা সৰু ডাঙৰ এই মন্দিৰবিলাক মানে গোটেইখিনি মন্দিৰ দেখা পায় আৰু মন্দিৰৰ ভিতৰ ভাগত গৌৰী, কাৰ্তিক আৰু গণেশৰ মন্দিৰো বনোৱা আছে। তাতে লিংগৰাজ মানে হৈছে লিংগ ৰজা, গতিকে এই মন্দিৰটোত প্ৰথমতে শিৱৰে পূজা কৰা হৈছিল। পিছত প্ৰকৃতিয়ে এই লিংগ মানে মেইন মন্দিৰত থকা লিংগটোৰ 2টা ভাগ কৰি দিছিল। তেতিয়াৰ পৰা এই মন্দিৰটোত হৰি হৰ নামেৰে পূজা কৰা হয়। আৰু ইয়াৰে মেইন মন্দিৰৰ ওপৰত সুদৰ্শন চক্ৰ আৰু ত্ৰিশূল দুয়োটাই আছে। ভিতৰৰ ফালে নগ'লোঁ আৰু, মানে আমাৰ বাছত ট্ৰেভেল এজেঞ্চিৰ পৰা আহিছোঁ ন, তাতে অলপমান টাইম দিছে, গতিকে বেছি ইমান ভিতৰত বহুত দীঘল লাইন, গতিকে ইমান লাইন পতা টাইমো নাই। গতিকে যি নহওক, ভগৱানক ইয়াৰ পৰা প্ৰণাম জনাইছোঁ সকলোৰে কাৰণে। যাই থাকোঁ আমি, বলক। বস্তু দেখিলোঁ এইটো চাগে কিবা কমপ্লেক্স হৈছে চাগে, মানে মাৰ্কেট চাৰ্কেট হ'ব পাৰে, কি ধুনীয়াকৈ গোটেই বিল্ডিংটোৱে গোটেই সজাই দিছে চাওকচোন। এইটো এটা